ঈশ্বৰৰ সন্ধানত এদিন। সবার উপরে মানুষ সত্য, তাহার উপরে নাই। কবি চণ্ডীদাস। নামঘৰলৈ গ'লোঁ, দুৱাৰ বন্ধ। মন্দিৰলৈ গ'লোঁ, দুৱাৰ বন্ধ। মছজিদলৈ গ'লোঁ, দুৱাৰ বন্ধ। গুৰুদ্বাৰলৈ গ'লোঁ, দুৱাৰ বন্ধ। গীৰ্জালৈ গ'লোঁ, দুৱাৰ বন্ধ। তেওঁ ক'লে, ঘৰলৈ উলটি যোৱা, ঘৰতে মোক পাবা। মই ক'লোঁ, কেনেকৈ চিনি পাম তোমাক? তেওঁ ক'লে, ঘৰৰ মানুহবোৰৰ মুখবোৰ চোৱা, চুবুৰীয়াৰ মুখবোৰ চোৱা, গঞাৰ মুখবোৰ চোৱা, সেই মুখবোৰৰ মাজতেই মোক বিচাৰি পাবা। মুখবোৰ চাওঁতে ঈশ্বৰ, আল্লাহ অথবা গডক বেলেগ বেলেগকৈ দেখা নাপালোঁ। মানুহৰ মুখমণ্ডলত জিলিকি আছিল কেৱল মানুহ।